গুৰুতৰভাৱে অসুস্থ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট বাহিবাদক দীপক শৰ্মা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে এতিয়া অনুৰাগীসকল আন্তঃৰাষ্ট্ৰীয় বাহিবাদকজনৰ বাবে বিচাৰিছে আৰ্থিক সাহায্য এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় উত্তৰ গুৱাহাটীও আমি পুনৰবাৰ জনাইছো যেহেতু কিছুদিন পূৰ্বৰ পৰা অসুস্থ হৈ আছে বিশিষ্ট বাহিবাদক দীপক শৰ্মা আৰু এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ তেখেতৰ অনুৰাগীসকল ওলাই আহিছে কিছু আৰ্থিক সকাহ প্ৰদান কৰিবৰ বাবে শিল্পীগৰাকীক আৰু এনেদৰে উত্তৰ গুৱাহাটীতো তেখেতৰ অনুৰাগীসকল ওলাই আহিল দীপক শৰ্মাক কিছু আৰ্থিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট বাহিবাদক দীপক শৰ্মা এতিয়া শয্যাগত কিছুদিন পূৰ্বে চিকিৎসাৰ বাবে তেখেত অসমৰ বাহিৰলৈ গৈছিল যদিও ধনৰ অভাৱত তেখেতে পুনৰ অসমলৈ ঘূৰি আহিব লগা হৈছে আৰু অসমৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসাধীন আৰু তেখেতৰ বাবে অসমৰ ভিন্ন প্ৰান্তত ইতিমধ্যে অনুৰাগীসকলে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীত আৰু উত্তৰ গুৱাহাটীৰ একাংশ মানৱ দৰদী যুৱতীয়ে এইদৰে ওলাই আহিছে দীপক শৰ্মাৰ বাবে যাতে শিল্পীগৰাকী সুস্থ সবল হৈ পুনৰ আমাৰ মাজত সুৰৰ লহৰ তুলিব পাৰে মই তেখেতসকলৰ পৰা কিছু মন্তব্য ল'ম হয় কি ক'ব দীপক শৰ্মা এতিয়া শয্যাগত আপোনালোক ওলাই আহিছে হয় হয় তেখেতৰ দীপক শৰ্মাৰ বাহিৰ যিটো সুৰ তেখেতৰ সুৰে মানুহ মুগ্ধ কৰি দিয়ে আৰু তেখেতক আমি যিমান দিন শুনিছো খুব ভালতে শুনিছো আৰু তেখেত বৰ বেছি বয়সৰো নহয় কিন্তু এতিয়া বৰ্তমান গম পাইছো তেখেতৰ ট্ৰিটমেণ্ট চলি আছে আৰু কিছু পৰিমাণে হয়তো ধনৰ অভাৱ হৈছে যিহেতু বেমাৰটো তেনেকুৱা অলপ ডাঙৰ বুলি শুনিছো তো সেইকাৰণে আমি আমাৰ ফালৰ পৰা যিহেতু সমতা নাই তথাপিতো আমি ভাবিছো আৰু অলপ ইফালে ফালৰ পৰা লৈ পেলাই যদি আমি কালেকশ্যন কৰি অলপমান দিব পাৰো তেখেতৰ কিছু পৰিমাণে হ'লেও সহায় হ'ব বুলি আশা কৰিছো তাকে আমি অলপমান আজি নৰ্থ গুৱাহাটীত ঘূৰিছো আৰু 2-3 দিন আমি অলপ ফেঞ্চি যোৱাৰ চেষ্টা চলাম যদি সুবিধা সুযোগ মিলে সেই আৰু দিয়াৰ হেতু কৰিছো তেখেত যাতে আৰু সোনকালে সুস্থ হয় মানুহে মানুহৰ বাবে এই বাণীকে যেন সৰুগত কৰি এই সকল যুৱতী ওলাই আহিছে উত্তৰ গুৱাহাটী অঞ্চলত আৰু তেওঁলোকে বিভিন্ন দোকান আৰু লগতে যাক যেনেকে ৰাস্তাই ঘাটে লগ পাইছে তেওঁলোকৰ পৰা ইতিমধ্যে দীপক শৰ্মাৰ বাবে সহায়ৰ হাত বিচাৰিছে আৰু ঠিক তেনেদৰে আৰু আছে যুৱতী মই তেওঁলোকৰ পৰা মন্তব্য ল'ম নৱপ্ৰজন্মৰ যুৱতী হিচাপত ওলাই আহিছে এজন শিল্পী শয্যাগত খুব সুন্দৰ প্ৰয়াস সঁচাকৈ বহুত দুখ লাগিছে যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী দীপক শৰ্মা দেৱৰ ট্ৰিটমেণ্ট চলি আছে আৰু যিহেতু ধনৰ অভাৱ আমি গম পাইছোঁ সেইবাবে আমি নিজৰ তৰফৰ পৰা এটা প্ৰচেষ্টা চলাইছোঁ এটা সৰু কেম্পেইন চলাইছোঁ উত্তৰ গুৱাহাটীতে স্থানীয় বাসিন্দাসকলৰ সহযোগত যে আমি দীপক শৰ্মা দেৱক যেন এটা সহায় কৰিবলৈ পাৰোঁ আৰু আমাৰ আশা আৰু আকাংক্ষা এটাই যে আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকী যেন সুস্থ হৈ উঠক সবল হৈ উঠক আৰু তেখেতৰ বাহিৰ সুৰেৰে যেন আমাৰ অসমবাসীক যেন আকৌ মনবোৰ জয় কৰি তোলক সেইটোৱেই হয় দীপক শৰ্মা পুনৰ সুস্থ হৈ উঠক আৰু এই কথাকে তেওঁলোকে অৱগত কৰি আগবাঢ়ি আহিছে আৰু এওঁলোকৰ এই কামনা সফল হওক আৰু আমি আসাম চক্ৰৰ ফালৰ পৰা দীপক শৰ্মাৰ আশু আৰোগ্য কামনা কৰিলোঁ